हेलो दोस्तों वेलकम बैक टू माय चैनल तृष्णाबक प्रथमते आपनालोকক सबके एकदम शिव पूजार बहुत बहुत शुभेच्छा থাকিল মানে মই যেহেতু শিৱ পূজা হলে যে গুৱাহাটীতে আছো মাইহঁতৰ ঘৰত তো তলত এটা শিৱ মন্দিৰ আছে ভাবছো যে মন্দিৰত যাও মাইহঁতৰ ছোৱালীটা আহিছিল মাজুটো কুকু তাৰ লগত যাম শিৱ মন্দিৰত তো অলপ সেৱা সেৱা কৰিম ভগৱানে সবকে ভালে ৰাখক তো বলক আমি মন্দিৰত যাই কি কৰো চাও হক আজি আমি আহি পাইছো ৰব শিৱ মন্দিৰটো নাপাওঁতে এটা মন্দিৰ এটা আছে তো মানে নামঘৰে এটো আৰু এটো সাইডে দি জাইনকে শিৱ মন্দিৰটো আছে তোমরা শিলপুখুৰীতে আছে শিৱ মন্দিৰ আৰু কালী মন্দিৰ দুটা একেলগে আছে এটো কালী মন্দিৰটো আৰু ওটো শিৱ মন্দিৰটো আৰু কালী মন্দিৰটো এটো সাইডে আছে হকচোন চাও আমি ক'ত আছে কি মই তো একো নাজনো এই কুকুক লৈছো তাই জানে নাই মোক কৈ আছে ক'ত কি আছে তো মই তাইৰ পৰা ফলো কৰি আপোনালোকক কৈছো শিৱ মন্দিৰৰ আমি সন্মুখত আছো ৰব বাপাৰে ভক্ত মানে ৰজস্ৰ বুলি ক'ব লাগিব একদম সন্মুখটো এইটো আৰু ভিতৰত যাওঁব কেনে হান কি চাও বাপাৰে কুকুৰ ফ্ৰেণ্ড পাইছে আৰু মোক পাত্তাই দিবেন ন এতিয়া এইটো শিৱ মন্দিৰটো এইটো ভিতৰৰ ফালে দেখাম ৰব তো এই শিৱ মন্দিৰটো পাইছো ৰব বাপাৰে গাড়ী আছে গাড়ী পিছফালে পাৰ্কিং কৰে কিন্তু ভিতৰে দি গাড়ী থোৱাৰ কাৰণে যাইছে আৰু এইটো শিৱ মন্দিৰটো একদম মানে মেইন মন্দিৰটো বাপাৰে শিলপুখুৰী শিৱ মন্দিৰটো ভিতৰত যাওঁতো বহুত টান হ'ব একদম লাইন ধৰি ধৰি যাইছে চব এই একদম দীঘল লাইন আছে লাইন ধৰি ধৰি ভিতৰত চাকি তাকি দিয়াৰ কাৰণে যাইছে বাকী আৰু চাইডৰ ফালে হোমযজ্ঞ চলি আছে এইটো এটা কালী মন্দিৰ আছে একেলগে আছে এইটো কালী মন্দিৰটো এইটো শিৱ মন্দিৰটো আৰু কাষতে এইটো কালী মন্দিৰটো মিনিষ্টাৰ হৈছে ৰব অজস্ৰ ভক্ত বুলি ক'ব লাগিব শিৱ ভক্ত চব এতিয়া আপোনালোকে যিমান দেখছি চব শিৱ ভক্ত মই পিছে মই লগানি আছো ৰকচোন চাকি তাকি দি ভগৱান আৰু ভালে দেখিলে হ'ল চবকে লগানি আছো মই সৰু সুৰা এটা শিৱ ভক্ত বুলিও ক'ব লাগিব তো বহুত বেছি ভক্ত তাৰে কাষতে মানে হোমযজ্ঞ হৈছে হোমযজ্ঞৰ কাৰণে আমি যাইছো তাতেও দেখাও কি কি আছে কেনা কি আছে চাবা যাইছো ৰ'দ দিছি মস্ত গৰম এতে এটা ভাল চব আপোনাৰ লাইন ধৰি ধৰি চব চিষ্টেমেটিক আছে মানে ঠেলা বলতে কৰিব নালাগে ধুনীয়া কৰি লাইন আছে চব লাইনত যাই আছে ইয়াতে হোমযজ্ঞ হৈছে ভিতৰত হোমযজ্ঞ হৈ আছে জায়গাত হোমযজ্ঞ হৈছে এটা চাকি দি আছে চাকি দিয়াৰ কাৰণে এইখিনি দি দিছে না এক্সট্ৰা কৰি আৰু ইয়াতে অলপমান ডেকৰেশ্যন কৰিছে আৰু তাৰপিছতে হোমযজ্ঞ হৈছে ভিতৰত যাব চাওঁ ৰ'ব যাব পাৰি নে নৰি গম নাপাওঁ ভিতৰত যাওঁ ৰ'ব একবাৰ ইয়াতে হোমযজ্ঞ হৈছে সেইটো চাইডে শিৱ মন্দিৰ আছে তাৰে সেইটো চাইডে শিৱ মন্দিৰ আছে তাৰে সেইটো চাইডে কালী মন্দিৰটো আছে আৰু ইয়াতে হোমযজ্ঞটো হৈ আছে ৰ'ব চ' মন্দিৰৰ প্ৰায় ওলাই আহি আছো ৰ'ব বাহিৰৰ ফালে ওলাই যাই আছো এনেইতো প্ৰসাদো খোৱাওৱে আপোনালোকক ভোগ খোৱাই বুলি কয় ভোগ খোৱাওৱে খাই লৈ আমি এতিয়া বাহিৰৰ ফালে ওলাই যাই আছো আৰু ভিডিঅ'টো চাই ভাল লাগিল লাইক সাবস্ক্ৰাইব কমেণ্ট কৰি দিব কমেণ্টত লিখি দিব যোন শিৱ ভক্তই চাই হৰ হৰ মহাদেৱ বুলি কমেণ্টত লিখি দিব